আচাৰে আচাৰ মাছ ললো এটা দুটা भूत जलुकिया छोटा वाला का 150 छोटा 150 फिर उसके ऊपर 130 बड़ा वाला 300 और ऊपर का 300 চিংনি মাছ ইংনি মাছৰ আচাৰ খুৱাবি সৰু সৰু একবাৰ লৈ গৈছিল সেইটো আছে এইটো নললো এটা ললো যিকোনো আমি ইয়াতে কৰিলো সৰু সুৰাকে বজাৰ এতিয়া আমি গুৱাহাটী গৈ পোৱা নাই লাগিব প্ৰায় আধা ঘণ্টা যদি জাম নাথাকে জাম থাকিলেতো 1 ঘণ্টা লাগিবই সুদূৰ কোকৰাঝাৰলৈ জাৰ্ণি হবে খুবেই খতৰনাক হান্টেড জাৰ্ণি বুলি মই নকওঁ বহুতে ৰিয়েকশ্যন দিয়া বুলি কয় কাষত থকা দোকানবোৰ এইফালে বেকাৰ হৈছে ছাৰ গাড়ী খুন্দা লগাই দিছে ভয়ো লাগে কিন্তু ইয়াত কিছুমান স্বাদিষ্ট ব্যঞ্জন আচাৰ অগ্ৰং বগ্ৰং খাচীয়াসকলে বিক্ৰী কৰে খুব ভাল লাগে সৰু সৰু দোকান হ'লে এটা কিবা এটা আৰ্ট থকা যেন লাগে কিন্তু ৰাস্তা কাষত আমি এনেকৈ গাড়ী ৰখাই কিনাটো এটা বিপদজনক তথাপি কিছু মাৰ্কেটিং কৰিলোঁ চব পুনৰাই মোৰ চেনেল স্বাগতম আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে ভালে কুশলে থকা কামনা কৰিছোঁ হয় এয়া আমি গুৰুং ফেমিলি এতিয়া উভতিছোঁ কোকৰাঝাৰ অভিমুখে বাটত এঠাইত সোমাম আৰু নৈশ ভোজ তাতে কৰিম সবিশেষ আপোনালোকে চাই থাকিব নিশ্চয় ভাল লাগিব ভীষণ যান জঁটৰ মাজে আগিয়া এতিয়া 127 কিলোমিটাৰ ওহ বাপৰে বাপ কি সাংঘাতিক যান জঁট গুৱাহাটী শেষে নহয় Oh, where have I been? Stupid silence. You've been standing right there all along, even though it's a few moments later. নহয় আৰু ৰাস্তাতে ফোন আহিছে যে গয়ে পোৱা যায় আছে ভালে এয়া আমি আলহী খাব আহিলো দেই ৰাস্তাত এখন চাইনবোৰ্ড দি থব লাগে এইটো আমাৰ ঘৰ হয় বুলি আজিলৈকে মোৰ 4বাৰ না 5বাৰ ভুল হ'ল মই যেতিয়া জংঘল পালো তেতিয়াহে গম পালো ঐ তই কি কৰিছে হা মোবাইল খেলি খেলি বিজি কৰি দিয়া না ৰ তোৰ আটা হাৰাল হয় হে ফাইনেলি আহি পালো এয়া আমাৰ টিকলা দুটাৰ ঘৰ মোৰ নাতি দুষ্ট নাতি এইকেইটা হা খোৱা নাই তাতে ঐ কি মোৰ ভিডিঅ' চাই আছা নেকি হা আহি পালো এয়া ভাগিনীৰ ঘৰ আলু পিটিকা ভাত খাই যাম বনাইছে না ঠিক আছে বা এটা কি ধৰণৰ টুপি দেই বা ক'ত জাপি এইটো বাহ মোক দিবি না অ হনুমান জয় শ্ৰীৰাম আমি ধাম ধুমকে ভাগিনী দিয়া ভাত এয়া নিৰামিষ ভাত আজি সোমবাৰ নাখায় কিন্তু কণী খাই দেখোন কণী নিৰামিষত পৰে না দিনত নাখাল ৰাতি কণী মাৰি দিলে ময়ো খালো খুব সুস্বাদু ব্যঞ্জনেৰে নিৰামিষ খানা খুবেই ভাল লাগিল The next day. ওহ আঙুলিৰ বিষ উঠি গৈছে এইটো বৰ টান ভাগিনীৰ ঘৰৰ পৰা ভাত খাই আহোঁ মানে নিশা দুপৰ হ'ল ভিডিঅ'টো শেষ কৰা নহ'ল এতিয়া লাগি গৈছোঁ কামত কাৰণ বিশেষ আলহী আহি আছে বিদেশৰ পৰা আপোনালোকে নিশ্চয় ধৰিব পাৰিছে পৰৱৰ্তী ব্লগত নিশ্চয় দেখিব এইবোৰৰ বৃহৎ গছৰ আকৃতি লৈ আছিলে গতিকে এইবোৰৰ এটা প্ৰুনিং দিম এতিয়া নতুন চেপ আহিব চাফ চিকুণ কৰি ব্লিচিং পাউডাৰ দি ইয়াত নতুনকৈ পানী ভৰাম নতুন আলহীৰ পোৱালিকেইটা চাগে ইয়াত খেলিব পাৰে গতিকে ইমানেই আৰু ভিডিঅ'টো শেষ কৰিছোঁ যিহেতু যোৱা নিশা ভিডিঅ'টো শেষ কৰা হোৱা নাছিলে গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি চাই ভাল পালে নিশ্চয় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো টুং টুং টুংকৈ প্ৰেছ কৰিব কিয়নো নতুন ভিডিঅ' নটিছ তাত পাব পুৰা নতুন ভিডিঅ' লগ কৰাৰ কাৰণে আপোনাক সুস্বাস্থ্য কামনা কৰোঁ টিল দেন টেক কেয়াৰ বাই বাই নমস্কাৰ মা কাটিলে টোটেলি নাঙত কৰি দিলোঁ ইয়াৰ ৰূপটোৱে বেলেগ হৈ গ'ল নহয় দেখিবলৈ খুবেই বেয়া কিন্তু দুদিন পিছতে ইয়াত ধুনীয়া চেপ আহি যাব এতিয়া চাফাইতে লাগিব 12 বাজিব এইবোৰ কাটি দিলোঁ উপায় নাই